তো যেহেতু এতিয়া হল মাঘ বিহুৰ টাইম আৰু বিহুত যদি এটা মেজি নবনাতো সেইটো মেজি যে বিহু যেন নালাগিব মাঘ বিহুত মেইন অৰ্থাৎ মোৰ চবৰে চাগে বাট মোৰ বিশেষকৈ মেইন ভাল লগা বস্তুটোৱে হ'ল ৰাতিপুৱা উঠি মেজিটো যে জ্বলায় সেইটোৱে চবতকৈ ভাল লগা বস্তু আৰু সেইকাৰণে তো আহিছোঁ এতিয়া গাঁৱত আৰু গাঁৱৰ পৰা কিছু কল চুচনি বুলি কওঁ আমি আপোনালোকে কি বুলি কয় জনাব এইবোৰ মানে শুকান কল চুচনিবোৰ নিব আহিছোঁ নি তাত অৰ্থাৎ য'ত মোৰ ঘৰ তাত পিছফালে এটা বঢ়িয়াকৈ সৰুকৈ এটা ভেলা বনাম তো জেগা যিহেতু কম পিছফালে অলপ তো সেইকাৰণে এটা সৰুকৈ বনাব লাগিব এইবাৰ তো ইয়াৰ পৰাই লৈ যাওঁ আৰু নি তাত এটা মস্তিকৈ এটা সৰুকৈ মেজি এটা বনাম যেনেকৈ নহওক নিজৰ পৰম্পৰাটো ৰক্ষা কৰিব লাগে সেইটো জানো তো সেইটো ৰক্ষা কৰিবৰ বাবে এতিয়া আহিছোঁ গাঁৱত আৰু গাঁৱত এই কিছু কল চুচনি ইয়াৰ পৰা নি তাত এটা বঢ়িয়াকৈ ভেলা এটা বনাম আৰু আপোনালোকক দেখাই আছোঁ কি কৰোঁ ডেইলি ব্লগৰ নিচিনা আৰু তো দেখাই আছোঁ বলক চাই থাকক তো হেল্ল' বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ এটি অন্য ভিডিঅ'লৈ তো ইয়াৰ পৰা লৈ যাম কল চুচনিবোৰ আৰু নি য'ত আমাৰ ঘৰ তাত এটা সৰুকৈ মেজি এটা বনাম তো আপোনালোক দেখাবলৈ চেষ্টা এই কিছু প্ৰস্তুতি আপোনালোক দেখাবলৈ চেষ্টা কৰিছোঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চাৰিকৈ ভিডিঅ'টো স্কিপ নকৰাকৈ তো ইয়াতো বনাইছে গাঁৱত কেইটামান ভেলা আপোনালোক দেখাই আছোঁ চাই থাকিব তো ইয়াতে বঢ়িয়াকৈ মেজি এটা বনাই তোলা হৈছে আৰু উৰুকাৰ দিনা চাগে ইয়াত ৰাতি খানা খোৱা হ'ব তাৰে প্ৰস্তুতিৰ কাৰণে ইয়াতে জুপুৰি ঘৰটো বনাই তোলা হৈছে বঢ়িয়াকৈ বনাই তুলিছে আৰু ইয়াতে এইটোৱেই নহয় গাঁৱৰ চুকে মানে বহুকেইটা এনেকৈ বনাই তোলা হৈছে চুপাই এনেকৈ বহুকেইটা বনাই তোলা হৈছে বঢ়িয়া লাগিছে মজা গাইছ এইটো কি কল চেনি চম্পা কল যেন লাগছে বাট হয়নে নহয় ডাউট আছে অলপ জনাবচোন যদি কোনোবাই জানে কি কল এইটো পুৰঠ হৈছে চাগে আৰু এইটো এটা গাইছ মই একদম চিয়'ৰ এইটো হ'ল মালভোগ কল চাগে হয়নে নহয় গাইছ পথাৰ এখনৰ মোৰ সকলোতকৈ ভাল লগা বস্তুকেইটাই হ'ল এই সৰিয়হৰ ফুলকেইটা তো দেখাই আছোঁ ৰ'ব আপোনালোকক আমাৰো ইয়াত কৰিছোঁ অলপ মানে দেখাই আছোঁ ৱেইট তো আমাৰ মাল মেটেলবোৰ এয়া হ'ল ৰেডি গোটেইখিনি আৰু এইখিনি এতিয়া নিয়াহে কটা ঘৰৰ ফালে তো এতিয়া মাতিছোঁ আহি আছে মানুহ নিবলৈ লৈ যাওঁ ঘৰলৈ আৰু দেখাই আছোঁ তো কালিৰ বস্তুবোৰ আনি থৈ দিয়া আছে ইয়াত বঢ়িয়াকৈ আৰু ইয়াত থৈ দিয়া আছে গোটেইখিনি বস্তু কাৰণ কালি আহোঁতে বহুখিনি পলম হৈ গ'ল কিবা এটা কামত তাৰ কাৰণে পলম হৈ গ'ল কামত তো কালি আমাৰ মেইন কামটো নহ'ল আৰু আজি হ'ল উৰুকা মানে আজি ৰাতি হ'ব উৰুকা তো আজি কামটো কৰিম আৰু ৰাতি বহুত বৰষুণ দিলে তাৰ কাৰণে গোটেই ভিজি গৈছে তো বৰুণ দেৱতাৰ কৃপাত গোটেইখিনিয়ে ভিজি গ'ল আৰু একো নাই বাৰু চলি যাব কাম আমাৰ তো দেখাই আছোঁ বলক তো উপায়টো নাই তো কৰিব লাগিবই এনেকৈ ঠিক আছে বাৰু কৰি আছোঁ আৰু জেগা একেবাৰে কম পিছফালে কাৰণ আগফালে এতিয়াও কিবা কিবি কাম চলি আছে আৰু কনষ্ট্ৰাকশ্যনৰ কাম কিবা কিবি চলি আছে আগফালে আৰু আগফালে এতিয়াও কিবা কিবি কাম চলি আছে তো যাৰ কাৰণে পিছফালে বহুত জেগা কমি গৈছে এইবাৰ তো সেইকাৰণে একেবাৰে সৰুকৈ বনাম তো ঠিক আছে বাৰু দেখাই আছোঁ চাই থাকক পৰম্পৰা ৰক্ষা কৰিবই লাগিব যেনেকৈ নহওক দেখাই আছোঁ তো হৈ গ'ল আমাৰ মেজি তো আমাৰ হৈ গ'ল মেজি ৰেডি আৰু কালি হ'ব জ্বলোৱা কথা আৰু কালি ৰাতিপুৱা উঠি জ্বলাম মেজি আৰু যিমান যি হ'লেও নিজৰ পৰম্পৰা সদায় নিজৰ পৰম্পৰা তো পৰম্পৰাটো ৰক্ষা কৰিবই লাগিব যেনেকৈ নহওক আৰু সেই পৰম্পৰা ৰক্ষাৰ স্বাৰ্থতে ৰেডি হ'ল আমাৰ সৰুকৈ হ'লেও নিজৰ ঘৰৰ পিছফালে মেজি এটা আৰু আমাৰ গুৰটো হ'ল এই বিহুটো আৰু বিহুটো নিস্বাৰ্থভাৱে নিজৰ ভালদৰে পালন কৰাৰ দায়িত্ব হ'ল আমাৰ অসমীয়াসকলৰ তো নিজৰখিনি যেতিয়ালৈ আমি ধৰি ৰাখিম তেতিয়া বাহিৰা কোনো শক্তিয়ে আমাক
বিভেদ সৃষ্টি কৰিব নোৱাৰে তো সৰুকৈ হ'লেও যেনেকৈ নহওক নিজৰ গুৰি সদায় ধৰি ৰাখিব লাগে এইটো হ'ল আমাৰ দায়িত্ব আমাৰ কাম আৰু আমাৰ গুৰটো হ'ল আমাৰ এই অসমীয়া জাতিৰ বিহুটো আৰু বিহুটো ৰক্ষা কৰাৰ দায়িত্ব হ'ল আমাৰ তো এইটোৱে হ'ল মেইন তো ক'ব লগা বিশেষ নাই বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ আকৌ এবাৰ আৰু লগ পাই আছোঁ আমাৰ মেজি ৰেডি হৈ গ'ল আকৌ লগ পাই আছোঁ অলপ পিছত আৰু আমাৰ মেইন বস্তুটো হ'ল এইটো আৰু নিজৰ বিহুটি আৰু নিজৰ বিহুটি ভালদৰে পালন কৰাৰ দায়িত্ব হ'ল আমাৰ আৰু সৰুকৈ ভাবি আছোঁ আমাৰ অসমীয়া ফিল্ম এখন লাগিছে নতুন আজি বিহু বুলি বিশেষ একো কাম নাই এতিয়া তো ভাবিছোঁ অসমীয়া ফিল্মখন এতিয়া আমি চাম আৰু এইফালে চলি আছে কিবা কিবি আমাৰ কামটো যাৰ কাৰণে মেজিটো কিছু সৰুকৈ বনাবলগীয়া হ'ল তো গাইজ যোৱা কথা আছিল ফিল্ম চাব এখন বঢ়িয়া অসমীয়া ফিল্ম লাগি আছে ফিল্মখন চাব যোৱা কথা আছিল বাট ফিল্মখন চাব যোৱা নহ'ল কাৰণ চিনেমা হলত নাই এটাও মানুহ আৰু আমাৰ অসমীয়া চিনেমাৰ এনেকুৱা দুৰৱস্থা দেখি খুবেই বেয়া লাগিছে আৰু ফিল্মখন চাম বুলিয়ে ঘৰৰ পৰা ওলাই আহিছিলোঁ বাট ফিল্মখন চোৱা নহ'ল আৰু এতিয়া আছোঁ ইকো পাৰ্কত আৰু কেইদিনমান আগতে মই আপোনালোকক ইকো পাৰ্কখন দেখাইছিলোঁ কেনেকুৱা কি হৈছিল বাট আজি আকৌ এবাৰ দেখাব লৈছোঁ ইকো পাৰ্কখন কাৰণ ইকো পাৰ্কখন কিছু নতুন কৰি তুলিছে আৰু বহুত ভাল লগা হৈছে আৰু কিবা কিবি কাম চলি আছে এতিয়াও কামখিনি শেষ হোৱা নাই চলি আছে কাম তাক এইখিনি দেখাই আছোঁ আৰু ফিল্মখন চোৱা নহ'ল তাৰ সেইটো এটা খুবেই দুখ লগা কথা কাৰণ অসমীয়া ফিল্ম নোলায়ে বাট ওলাইছে যেতিয়া চাব লাগে আৰু আমাৰ মানুহখিনিৰ কাৰণে মানুহখিনি চোৱা মানুহ নাই যাৰ কাৰণে ফিল্মখন হলত লগোৱা নহ'ল তো সেইকাৰণে ফিল্মখন চোৱা নহ'ল তো এইটো খুবেই দুখ লগা কথা অসমীয়া ফিল্ম জগতখনৰ এটা খুবেই দুখ লগা আৰু মই মোৰ ভিডিঅ'টো যদি কোনোবাই যদি চায়ো তেওঁলোকক ক'বলৈ লৈছোঁ যে যিমান আগত বেতাল নিপুদাহঁতৰ ভিডিঅ'ত কৈছে সিহঁতে যে অসমীয়া ফিল্ম কেৱল ৰত্নাকৰ বা মিছন চাই নাচালে নহ'ব প্ৰত্যেকজন অসমীয়া এক্টৰে ফিল্ম চাব লাগিব আৰু তেওঁলোকক ছাপোৰ্ট কৰিব লাগিব আৰু ময়ো তেনেকৈ ভাবোঁ তো বাট সকলোৱে তেনেকৈ ভবাটো উচিত আৰু অসমীয়া ফিল্ম জগতখনক আগুৱাই নিব লাগে চাউথ ইণ্ডিয়াৰ দৰে কৰিব লাগে কাৰণ আমাৰ মই অলপ আগতে কৈছোঁ যে আমাৰ যিটো মেইন গুৰি সেইটো কোনোদিনে এৰিব নালাগে আৰু আমাৰ মেইন গুৰি হ'ল অসমীয়া ভাষাটো অসমীয়া ফিল্ম জগতখন আৰু যেনেদৰে আমি বহিৰাজ্যৰ ফিল্ম বা বহিৰাগত ফিল্ম ভাষাৰ যিবোৰ ফিল্ম আমি যেনেদৰে আঁকোৱালি লওঁ তেনেদৰে আমি অসমীয়া ভাষাৰ ফিল্মবোৰো আঁকোৱালি ল'ব লাগে তো সেইটোৱে এটা কথা আৰু বিশেষ নকওঁ এতিয়া ইয়াৰ পৰা এতিয়া যাওঁ আৰু বিশেষ ফিল্মখন চোৱা নহ'ল তো বিশেষ ক'বলগীয়া নাই আৰু তো এবাৰ দেখাই আছোঁ পাৰ্কখন দেখাই ইয়াৰ পৰা ওলাই দিওঁ তো খুবেই ধুনীয়া কৰি তুলিছে পাৰ্কখন আৰু এনেকুৱা সুন্দৰ ধুনীয়া বস্তুবোৰ আমাৰ ৰঙিয়াখনত হৈ থাকিলে নিশ্চয় ৰঙিয়াখন লৈ গৰ্ব অনুভৱ কৰিব পাৰি আৰু খুবেই ভাল লাগিছে আৰু কাম চলি আছে এতিয়াও কামখিনি হোৱা নাই গোটেই তো ভাল লাগিছে আৰু বিশেষ নকওঁ তো তো প্লেন আছিল যদিও বেলেগ বাট প্লেনটো নহ'ল তেনেকৈ যিটো ভাবিছিলোঁ সেইটো মতে একেবাৰে নহ'ল এটাও প্লেনো নহ'ল তেনেকৈ তো এতিয়া বিশেষ একো দেখাবলগীয়া নাই বা যিখিনি ভাবি আছিলোঁ তেনেকুৱা একোৱেই নহ'ল আৰু আজি যিহেতু হ'ল দুটা আৰু ভিডিঅ'টো চাব লাগে আপোনালোকে বিহুৰ দিনা হ'ল তো সকলোৰে যাতে বিহুটো ভালে যায় আৰু এই বছৰটো যাতে ভালে যায় তাৰে কামনা কৰিলোঁ আৰু বিশেষ ক'বলগীয়া নাই আৰু যদি সময় মিলে চিনেমাখন চাম এদিন আৰু আপোনালোক কেনে হৈছে বা চিনেমাখনৰ এটা ভাল ৰিভিউ এটা আপোনালোক দিম যদিহে চাব পাৰোঁ চিনেমাখন টাইম মিলে আৰু এইকেইদিন ভিডিঅ' বিশেষকৈ দিব পৰা নাই কাৰণ চিডিউলটো একেবাৰে মিলাব পৰা নাই কিবা কিবি কামত বিজি হৈ আছোঁ তো সেইকাৰণে একেবাৰে মিলাব পৰা নাই চিডিউলটো যাৰ কাৰণে
ভিডিঅ' একেবাৰে সময়মতে দিব পৰা নাই তাৰ কাৰণে একেবাৰে ক্ষমা কৰিব আৰু বিশেষ নকওঁ যদি ভিডিঅ'টো ভাল পালে আপোনালোকৰ মৰম আৰু সঁহাৰি পাম বুলি আশা থাকিল তো ঠিক আছে বাৰু এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ আকৌ এটা নতুন ভিডিঅ'তে লগ পাম তেতিয়ালৈ টিল দেন টাটা বাই বাই জয় আই অসম